নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এই মন্দিৰটোলৈ আহিছিলোঁ। মন্দিৰটোৰ কাম চলি আছে। কামটোৰ মানে পুৰণা মন্দিৰটো ভাঙি নতুনকৈ বনাইছে। আৰু চাওক মন্দিৰটো কিমান ধুনীয়া। আপোনালোকে যদি মন্দিৰটোৰ ফুল ভিডিঅ' চাব বিচাৰে তো মোক কমেণ্ট কৰি জনাওক। ভিডিঅ'টো মই বনাম। আৰু সুন্দৰ পৰিৱেশ মন্দিৰটোৰ বলক। আৰু মন্দিৰৰ গেটখন কিমান ধুনীয়া চাওক। আৰু গোটেই সুন্দৰ পৰিৱেশ, গোটেই পৰিৱেশটো বহুত ভাল লাগে। আৰু ইয়াতে সকলো মানে বিয়া বাৰু সকলো পতাৰ বাবে ব্যৱস্থা কৰা আছে। আৰু ৰাস্তাটো চাওক কিমান ধুনীয়া, সঁচাই বহুত ধুনীয়া সৌন্দৰ্যৰ পৰিৱেশ। আৰু ফুল ভিডিঅ' যদি মই বনাই আপোনালোকক দেখুৱাব লাগে তেনেহ'লে মোক কমেণ্ট কৰক, তেতিয়া মই ভিডিঅ'টো বনাম সোনকালে। তো আজিলৈ এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে মোৰ ভিডিঅ' চাই কিন্তু মোক ছাবস্ক্ৰাইব নকৰে, মোক ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়া মই ভিডিঅ'বোৰ বনাব আগ্ৰহ